Which one of the following was not brought by Sukapha when he entered Brahmaputra Valley? তলৰ কোনটো চুকাফাই ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰৱেশ কৰাৰ সময়ত আনি দিয়া নাছিল? ইয়াৰে অপশ্যন কেইটা দিয়া আছে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি। Who was the king of Kamrup during the invasion of Muhammad Shah, the son of Iltutmish? ইলটুটমিছৰ পুত্ৰ মাহমুদ শ্বাহৰ আগ্ৰাসনৰ সময়ত কামৰূপৰ ৰজা কোন আছিল? ইয়াৰ অপশ্যন কেইটা দিয়া আছে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি। What was the staple crop in ancient Assam? প্ৰাচীন অসমৰ প্ৰধান শস্য কি আছিল? ইয়াৰে অপশ্যন কেইটা দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ। Which Pal king built Sri Durjaya as the capital on the bank of the Brahmaputra? কোন পাল ৰজাই ব্ৰহ্মপুত্ৰৰ পাৰত শ্ৰী দুৰ্জায়াক ৰাজধানী হিচাপে নিৰ্মাণ কৰিছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ। The first epigraphic note of Kamakya found in the 9th century was নৱম শতিকাত পোৱা কামাখ্যাৰ প্ৰথম এপিগ্ৰাফিক টকাটো আছিল। ইয়াৰে অপশ্যন কেইটা দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি। After the fall of the Burman dynasty, which of the following dynasties began their rule? The পাৰ্বতীয়াৰ ইটাৰ মন্দিৰৰ ধ্বংসাৱশেষ কোন ভগৱান বা দেৱীৰ বাবে উৎসৰ্গিত? ইয়াৰে অপশ্যন কেইটা দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি। Chinese pilgrim Huyen Zhang referred to which king as the latest king? চীন তীৰ্থযাত্ৰী হিউৱেনচাঙে কোনজন ৰজাক শেহতীয়া ৰজা বুলি উল্লেখ কৰিছিল? ইয়াৰে অপশ্যন কেইটা দিয়া আছে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ। During the Bhaskar Varman's region, the major industry in Kamrup was ভাস্কৰ বৰ্মনৰ দিনত কামৰূপৰ প্ৰধান উদ্যোগ আছিল। ইয়াৰে অপশ্যন কেইটা দিয়া আছে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি। According to Huyen the people of Kamrup were হিউৱেনচাঙৰ মতে কামৰূপৰ লোকসকল আছিল। ইয়াৰে অপশ্যন কেইটা দিয়া আছে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ। Who was the famous teacher of Nalanda on whose request and advice Chinese pilgrim Huyen visited Kamrup? কোন আছিল নালন্দাৰ বিখ্যাত শিক্ষক যাৰ অনুৰোধ আৰু পৰামৰ্শ মতে চীনা তীৰ্থযাত্ৰী হিউৱেনচাঙে কামৰূপ ভ্ৰমণ কৰিছিল? ইয়াৰে অপশ্যন কেইটা দিয়া আছে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি।